প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ। আমি প্ৰতিসৰণৰ বিষয়ে এতিয়ালৈকে শিকিলোঁ যে প্ৰতিসৰণ মানে কি আছিলে। প্ৰতিসৰণ পৰিঘটনাটো হ'ল যে পোহৰে যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে তেতিয়া ইয়াৰ দিশৰ পৰিৱৰ্তন হয়। এয়াই আছিলে পোহৰৰ প্ৰতিসৰণ। এতিয়া আমি পঢ়িম প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ। প্ৰিজম মানে কি? প্ৰিজম হৈছে এটা কাঁচৰ টুকুৰা। ইয়াৰ দুটা ত্ৰিভুজাকাৰ ভূমি আৰু তিনিটা আয়তাকাৰ পাৰ্শ্বীয় পৃষ্ঠ থাকে। এই পৃষ্ঠ তিনিটা পৰস্পৰৰ হেলনীয়া। দুটা পাৰ্শ্বীয় পৃষ্ঠৰ মাজৰ কোণটোক প্ৰিজমৰ কোণ বুলি কোৱা হয়। প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণৰ পৰিঘটনাটো এটা চিত্ৰৰ সহায়ত বুজোৱা। ইয়াত চোৱা, PE এটা ৰশ্মি আমি কি কৰিলোঁ, প্ৰিজমটোত আপতিত হ'বলৈ দিয়া হ'ল, অৰ্থাৎ তাত পৰিবলৈ দিয়া হ'ল। গতিকে PE আপতিত ৰশ্মি, আৰু যিহেতু দিশৰ পৰিৱৰ্তন ঘটিব প্ৰতিসৰণৰ কাৰণে, গতিকে ইয়াত ই ৰশ্মি কোনফালে গতি কৰিব, F বিন্দুৰ ফালে গতি কৰিব। গতিকে EF ইয়াৰ প্ৰতিসৰিত ৰশ্মি, আৰু আকৌ এবাৰ কি হ'ব, ইয়াত দিশৰ পৰিৱৰ্তন হ'ব। গতিকে ইয়াত FS নিৰ্গত ৰশ্মি। প্ৰিজমৰ চাৰিত্ৰিক আকাৰৰ বাবে নিৰ্গত আপতিত ৰশ্মিৰ দিশৰ সৈতে এটা কোণত বেঁকা হয়। এই কোণটোক বিচ্যুতি কোণ বুলি কোৱা হয়। এই চিত্ৰটোত এংগল D হৈছে বিচ্যুতি কোণ। কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ। আমি জানো যে বগা পোহৰ 7টা ৰঙৰ সমষ্টি। সেই ৰংবোৰ হৈছে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা। বগা পোহৰৰ এই উপাদানবোৰ আমি প্ৰিজমৰ সহায়ত পৃথক কৰিব পাৰোঁ। ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণকে বিচ্ছুৰণ বুলি কোৱা হয়। আমি চিত্ৰটোত দেখিলোঁ যে প্ৰিজম এটাৰ দ্বাৰা বগা পোহৰ 7টা ৰঙৰ উপাংশলৈ বিচ্ছুৰিত হয়। এই ৰংবোৰ কিয় পাওঁ আমি? আচলতে প্ৰিজমৰ মাজেদি পাৰ হওঁতে বিভিন্ন ৰঙৰ পোহৰ আপতিত ৰশ্মিৰ সাপেক্ষে বিভিন্ন কোণত বেঁকা হয়। ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া আটাইতকৈ বেছিকৈ বেঁকা হয়। এইদৰে বিভিন্ন ৰঙৰ ৰশ্মিবোৰ বিভিন্ন পথেৰে নিৰ্গত হৈ পৃথক হয়। বগা পোহৰ যে 7টা ৰঙৰ সমষ্টি, এই কথা পোনপ্ৰথমে মহান বিজ্ঞানী ছাৰ আইজাক নিউটনে দেখুৱাইছিল। তেওঁ চিত্ৰটো দেখুওৱাৰ দৰে একে ধৰণৰ দ্বিতীয় প্ৰিজম প্ৰথমটোত ওলোটাকৈ বহুৱাইছিল। এই বৰ্ণালীৰ সকলো ৰং দ্বিতীয় প্ৰিজমৰ মাজেদি যাবলৈ দিয়া হৈছিল। তেওঁ দ্বিতীয় প্ৰিজমৰ আনটো ফালৰ পৰা নিৰ্গত হোৱা বগা পোহৰৰ কিৰণ এটা পালে। এইটোৱে তেওঁক ধাৰণা দিলে যে সূৰ্যৰ পোহৰ 7টা ৰঙেৰে গঠিত। আমি সকলোৱে ৰামধেনু দেখিছোঁ। ৰামধেনু কি? ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক বৰ্ণালী। বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটে আৰু তেতিয়াই ৰামধেনুৰ সৃষ্টি হয়। এটা কথা মনত ৰাখিব লাগে যে ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। বায়ুমণ্ডলত থকা পানীৰ টোপালবোৰে ক্ষুদ্ৰ প্ৰিজমৰ দৰে কাম কৰে। এইবিলাকে আপতিত সূৰ্যৰ পোহৰ প্ৰতিসৰিত আৰু বিচ্ছুৰিত কৰে। তাৰ পিছত আভ্যন্তৰীণ প্ৰতিফলন ঘটায় আৰু অৱশেষত বৰষুণৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহোঁতে পুনৰ প্ৰতিসৰিত কৰে। পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে বিভিন্ন ৰংবোৰ আমাৰ চকুত সোমায়হি। আমি যিকোনো দিনত ৰামধেনু এটা সৃষ্টি কৰিব পাৰোঁ। ইয়াক কৰিবলৈ আমি সূৰ্যটো পিছলৈ ৰাখি জলপ্ৰপাত এটাৰ মাজেৰে পানীৰ ফোৱাৰা এটা সৃষ্টি কৰি আমি ৰামধেনুৰ সৃষ্টি কৰাব পাৰোঁ। বায়ুমণ্ডলীয় প্ৰতিসৰণ। পৃথিৱীৰ বায়ুমণ্ডলতো পোহৰৰ প্ৰতিসৰণ ঘটে। ইয়াক এনেকৈ ব্যাখ্যা কৰিব পাৰি। ধৰা, জুইৰ শিখা এটাৰ পৰা ওপৰলৈ যোৱা আলোড়িত গৰম বায়ুৰ মাজেদি চালে বস্তুবোৰ কঁপি থকা যেন লাগে। জুইৰ ঠিক ওপৰতে থকা বায়ুখিনি বেছি ওপৰত থকা বতাহতকৈ অধিক গৰম হয়। গৰম বায়ু ওপৰৰ চেঁচা বায়ুতকৈ পাতল আৰু ইয়াৰ প্ৰতিসৰণাংক চেঁচা বায়ুতকৈ কিছু কম হয়। যিহেতু বায়ুৰ ভৌতিক অৱস্থা সুস্থিৰ নহয়, গতিকে গৰম বায়ুৰ মাজেদি চাই পঠোৱা বস্তু এটাৰ আপাত অৱস্থানৰ সালসলনি ঘটে। গতিকে লক্ষ্য বস্তু এটা কঁপি থকা যেন লাগে। তৰাৰ তিৰবিৰণি। আমি কেতিয়াবা মন কৰোঁ যে তৰাবোৰ তিৰবিৰাই থাকে। তৰাৰ তিৰবিৰণি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়।
তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসৰিত হয়। বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে, চেঞ্জ হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অভিলম্বৰ দিশত বেগা কৰি দিয়ে, গতিকে তৰাটোৰ আপাত স্থান প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। দিগন্তৰ ওচৰত থকা অৱস্থাত চালে তৰাটো ইয়াৰ প্ৰকৃত অৱস্থানতকৈ কিছু ওপৰত থকা যেন লাগে। অলপ আগতে আমি পঢ়ি আহিছোঁ যে পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয়, গতিকে তৰাটোৰ আপাত অৱস্থান সুস্থিৰ নহয়, সামান্য ইফাল সিফাল হৈ থাকে। যিহেতু তৰাবোৰ বহুত বেছি দূৰত থাকে, গতিকে ইহঁতক আমি পোহৰৰ বিন্দু বুলি ধৰিব পাৰি। তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয়। এইটোৱে এনেকৈয়ে তৰাৰ তিৰবিৰণিৰ সৃষ্টি হয়। এটা কুৱেশ্যন মনত আহিব পাৰে যে গ্ৰহবোৰ তিৰবিৰ নাথাকে কিয়? আচলতে গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত, গতিকে সিহঁতক আমি পোহৰৰ বিন্দু হিচাপে ধৰি ল'ব নোৱাৰোঁ। অৰ্থাৎ সিহঁতক আমি বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰোঁ। যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰোঁ, তেন্তে সকলো বিন্দুৰ উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান শূন্য হ'ব আৰু ই গ্ৰহৰ তিৰবিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে। অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত। আমাৰ পৃথিৱীৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে প্ৰকৃত সূৰ্য উদয়ৰ সময়তকৈ 2 মিনিট আগত আৰু সূৰ্যাস্তৰ প্ৰকৃত সময়ত 2 মিনিট পিছতো সূৰ্য দৃশ্যমান হৈ থাকে। অৰ্থাৎ প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজৰ সময়ৰ পাৰ্থক্য প্ৰায় 2 মিনিট। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো চেপেটা সেইকাৰণে আমি দেখা পাওঁ।